ইমান গৰম বোলো পাই গাটো ধুই লওঁ দেই ইমান গৰমত অশান্তি গা নোধোৱাকৈ থাকিব নহয় পাই গাটো ধুই লওঁ ইমান অশান্তি পাইছোঁ গৰমত ৰাম 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 দেই গাটো ধুলে ভালে আছে দেই এতিয়া নহ'লে অশান্তি গা নুধুলে এই গৰমত বৰ লেকেটা লাগে এতিয়াহে ভাল লাগিছে চাহ এখন পিন্ধ তাৰপিছত চাহ অকণ হেৰি খাওঁগৈ দেই নহ'লে একদম অশান্তি গৰমত গা পা নুধুই থাকিলে একদম অশান্তি গৰমত ৰাম ৰাম কিনো টিকা ফটা গৰম মাৰিছে অ' কাপ কানি পিন্ধিবলৈ মন নোযোৱা হৈছে গাত কিবা কাপ কানি নোৰোৱা হৈছে খহি গৈছে সেই চাদৰ তাদৰ এইবোৰ নিপিন্ধিলেও নহয় শাহু নিপিন্ধিলেও নহয় সেই পেটিকোট এটা নাই মেখেলাখন পিন্ধি আছোঁ ৰাতিপুৱা পৰা গোটেই মেখেলাই কাটিছে কওঁ চুকত গোটেই কিমান অশান্তি আছোঁ মতাটো কওঁ বোলো পেটিকোট এটা আনি দিবিচোন সৰহকৈ নাই জহনি যোৱাটোৱে পেটিকোট এটা আনি দিব নোৱাৰে পেটিকোট এটা যোগ্য মানুহ নহয় জহনি যোৱাটোৱেতো পেটিকোট এটা ইমান আনি দিবলৈ কওঁ একদম লোক হৈছেনি সেইজনী সুনীতা একদম দেখিছোঁ নহয় এদিনা এটা পেটিকোট মেলিব সিদিনা এটা পেটিকোট মেলিব বাপেক এটা চুৰ কৰি লৈ আনিম ঠিক নাই এইবোৰ কৈ আমনি লাগিছে হাততো পইচা নাই নিজে আনি এইবোৰ কিমান খাটনি মাৰি থাকিম একদম চুৰ কৰি লৈ আনিকে আনিবা সেই কাপোৰ মেলি থোৱাটো ডাঙৰ গম পাব তেতিয়া কমেই নাপাব তাই আছে চুৰ কৰি লৈ আনিলে গমেই নাপাব এইটো মেলি নাপায় ঘৰত শুকা সোনকালে দেই পেটিকোট নাই মোৰ এটাতে মানুহে ভাবে মোক বস্তু হে সদায় টিঙত মেলোঁ কাপোৰ এদিন নাইকিয়া হ'ব ব্লাউজটো এদিন নাইকিয়া হ'ব পেটিকোটটো এদিন নাইকিয়া হ'ব মতাটো জাঙিয়াটো বস্তু ইমান নাইকিয়া হয় আজি চাৰিবলৈ পাই এইটো নহ'লে এইটো লৈ গ'লে চেচেই ভাগৰ হাফ পেণ্ট পিন্ধি মেখেলা পিন্ধিব লাগিব নহ'লে কি হ'ব ঠিক নাই কিন্তু অকণমানে টিকিলে পাই বেছি নাই যাব যা পাই কিবা এটা ঘৰ কাম কৰি যামগৈ আম টেঙা তিনিটা নেমু টেঙা তিনিটা আইনা দিছোঁ চাবলৈ ফণি দিছোঁ বাবলৈ দৰ্জা মুখত খিৰিকী দিছোঁ ডেকা ল'ৰা চাবলৈ ৰাম 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 আমাৰ এতিয়া আৰু ডেকা ল'ৰা চাবলৈ বয়স নাই আৰু দেই একালে যিবা আহিলোঁ আৰু ডেকা ল'ৰা চাবলৈ বয়স নাই এতিয়া আমাৰ খেদিব শাহুৱে ডেকা ল'ৰা চাবলৈ হ'লে জীয়েকটো খেদিব শাহুৱে খেদিব কাটি পিচ কৰিব এতিয়া ডেকা ল'ৰা চাবলৈ আমাৰ বয়স নাই গাটো ধুই হালি নাই কাম কৰিবলৈ হ'লি নহয় গাটো এনেহে তিয়াই থাকোঁ 10 মান ধোওঁ ঠাণ্ডা দিনত এবাৰহে ধোৱা দেই এমগমান ঢালোৱা ঠাণ্ডা দিনত হৈ যায় গৰম দিনৰ পিছত সেই ধোঁ গাটো বাবাও ধোঁ অ' মা ক'ত আছা এইবোৰ যে মুখে নোদাবা কিবা ধৰণৰ দেই মা নাই খুৰীদেউহঁতৰ পৰা আহোঁগৈ পাই একদম ওলাই যাবলৈ অকণো মন নাই হ'ল ঘৰত তামোল চালি এখন নাই খুৰীদেউহঁতৰ পৰা তামোল আনিলোঁ গোটেই তামোল গছৰ গোটেই টকৌ গোটেই একদম সেই খাই শেষ কৰিছে তামোল বুজিও যাওঁ খুৰীদেউহঁতৰ পৰা আহোঁগৈচোন একদম খুৰীদেউহঁতৰ পৰা আহোঁগৈ এইটো বৰ ধুনীয়া পেটিকোটচোন হে কাৰনো এইটো এইটো সুনীতাই হ'ব লাগিব মই সেইদিনাখন দেখিছোঁ নহয় এইটো সেইদিনাখনো দেখিছোঁ আকৌ দুদিনমান সেই নীলা ৰঙৰ এটা দেখিছোঁ দুদিনমান মটীয়া ৰঙৰ এটা দেখিছোঁ সেইপৰা আহি লওঁগৈ নহ'লে আকৌ এইটো ক'লৈ যাম মই সিহঁতৰ ঘৰলৈ আকৌ ঘৰলৈ গ'লে সেইজনী কেনে ৰৈ আছে দেখিব পিছত সেই ক'ৰবালৈ যাব নহয় তেতিয়া সেই সোমাই লৈ যাম এই আহোঁতে কৰি লৈ যাম যাওঁ লৈ যাম পাই শুকালে জানো এইবোৰ নাই শুকা দেই একেবাৰে হাফ পেণ্টকে লৈ যাওঁ এইটো শুকালে এইটো শুকালে আকৌ এইটো দেৰিকৈ আনিম পাই অকণমান এইজনী আমাৰ নহয় লোকৰহে এই পাখিহঁতৰহে এনেই আছোঁ এইটো মই আৰু এই খুৰীজনী ঘৰত নাই আহেও একদম ঘৰ কথা তাৰ ঘৰত লগাবলৈ একদম লগাওঁতে সেইজনী ঘৰত থাকিবলৈ সময় নাই খুৰীজনী মই বোলো তামোল এটা আনোগৈচোন নাই সেইজনী ঘৰত থাকিবলৈ সময় নাই দেই একদম ঘৰ কথা তাৰ ঘৰ লগাবগৈ তাৰ কথা তাৰ ঘৰ লগাবগৈ একদম 1 নম্বৰ ঘৰ ভাঙতি গাঁওখনৰ ভিতৰত দেই খুৰীদেউ 1 নম্বৰ ঘৰ ভাঙতি এতিয়া মই পেটিকোটটো কেনেকৈ নিওঁ বাৰু এইজনী আছে নি কেনেকৈ নাই সেই খুৰীটো একদম সামৰিছোঁ এই বুলি কয় এই পেটতে ভৰাই ন চাদৰখন দেখিলে আকৌ বেলেগ ডাঙৰ কথা হ'ব আকৌ পাই একদম দেখিলে বেলেগ ডাঙৰ কথা হ'ব নহয় লৈ যায় নেকি নহয় যায় দেখিলে কৈ দিম আৰু বোলো খুৰীদেউৰ পৰা কিবা এটা আনিলোঁ বুলি ক'ব লাগিব যাওঁ আজি দেখিলে হয় কৃষ্ণ কঠীয়াখিনি পাৰিছোঁ কষ্টৰে কাম কৰা আমাৰ ঘৰলৈকে কঠীয়া পাৰিছোঁ তাই আকৌ খুটিয়াকৈ গৰুজন মেলি দিব সদায় কঠীয়া খাব সদায় কঠীয়া খাব তেনেকৈ নহয় নহয় ইফালে হাঁহ জাক আছে কঠীয়া কৰিবগৈ হাঁহ জাক গোটেই গোটালি হেৰি কৰিছে আজিকালি ঘৰত বকি হৈছে পাই এতিয়া পেটিকোটলৈ যাওঁ পেটিকোটটো কি হ'ল পেটিকোটটো কি হ'ল মোক কোনে দিলে পেটিকোটটো কঠীয়া পাৰিছোঁ কষ্ট কৰি কঠীয়া সদায় গৰুজাক মেলিবি হাঁহ মেলি দিবি কিমান কঠীয়া নষ্ট হৈছে ৰোৱনী দাম 300 কঠীয়া পাৰিছোঁ মানুহ মাতি 300 টকা হাজিৰা তহঁতে গৰু কঠীয়া একদম কঠীয়া খাই শেষ কৰিছে গম পাই নাপাওঁ ডাঙৰ কথা এটা হ'ল নহয় আপোনাৰ যে ৰঙা পেটিকোটটো ৰঙা পেটিকোটটো বাকী খুৰীয়ে সেই পেটত ভৰাই পেলাই মনে মনে লৈ গ'ল মই দেখিলে একদম ভয়ে খাই গ'লো তই ভয় খাই গ'লি একদম এইখন হ'ব নহয় মোৰ পেটিকোট কেনেকৈ হ'ব নে যাওঁচোন আমি দিব যাওঁ ঐ পাখি সোমাই যাওঁ নহ'লে
বল খুৰী আপোনাৰ মিটিংটোৱে লেডিজ মৰিয়া এই মাইকী মুৰুহা একদম কথা লগাইছে কেনে কথা লগাই বাহনি একদম কোবাই ঠেং ভাঙি দিম গম পোৱা নাই এই পাখিক চিনি পোৱা নাই হা বাল ল'ৰা চুৰি কলে লাজ পাওঁ হা